তো হেল্ল' গাইজ স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন মিনি ফ্লগলৈ আৰু আজিৰ ভিডিঅ'ত আপোনালোক দেখিবলৈ গৈছে এখন জোৰণ তো পোনপ্ৰথমতে ই ৰিক্সা উঠি আহিলো দৰা ঘৰলৈকে মানে দৰাজন মোৰ মামাই হয় তো ইয়াৰ পৰা কইনা ঘৰলৈকে যাব লাগিব জোৰণ লৈ তাৰপিছত ভিতৰলৈ দেখো যে দৰা ঘৰৰ মানুহে ফেলে জোৰণ লৈ যাবৰ কাৰণে ৰেডি হৈ আছে মানে ফেলে লাগতে পাৰম্পৰিক খা সামগ্ৰীবোৰ লৈ আছে তাৰপিছত ফেলে উঠি গলো বাছত কইনা ঘৰলৈ যাবৰ কাৰণে আৰু এনেদৰে কিছু সময় পিছত আহি পালো কইনা ঘৰ মইনো এইবোৰ কি চাই থাকিম তাকে ভাবি ৰাস্তাৰ ফালে ওলাই আহিলো আৰু আহিয়ে দেখিলো যে এইফালে ফটোশ্বুট চলি আছে আৰু কিছু সময় পিছত এনেদৰে হৈ গ'ল ভাত খাবৰ সময় তাৰপিছত ভাতটো খাই লৈ কিছু সময় এনে বহি ৰেষ্ট ললো আৰু এইফালে ৰেষ্ট লোৱা মানে যাবৰ কাৰণে বাছখনো আহি পালে তো বাছত উঠি ৰাওনা হলো পুনৰ ঘৰৰ ফালে ৰাতিলৈকে আকৌ আহিলো বিয়া ঘৰলৈকে ৰাতিপুৱাতো আপোনাৰ সিমান এটা ভালকৈ পেণ্ডেলটো দেখুওৱা নহল ভালকৈ এতিয়া আপোনাৰ বিয়াৰ পেণ্ডেলটো ধুনীয়াকৈ দেখুৱাই দিওঁ চ' এইটো হৈছে বিয়াৰ পেণ্ডেলটো একদম চিম্পুলকৈ বনাইছে লগতে অলপ এনেকুৱা ধৰণৰ লাইটিং ইয়াত কৰি দিছে আৰু ইয়াত আছে ভাত খোৱা ব্যৱস্থাটো তো এতিয়া এইফালে অহাকালি বিয়াৰ কাৰণে অনা চব্জিবোৰ বাহিৰ ওলাই দিছে কাটিবৰ কাৰণে তো দিয়ক আৰু আজি ভক্তি মানে আহিছিল ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব লগতে ফ'ল' ছাবস্ক্ৰাইবটো কৰি থ'ব লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে বাই।